You don't see the things I see. I'll tell you things you won't believe. হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? প্ৰাঞ্জল ফুগলে আপোনাক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ ইয়াত নাথুলা বাবা হৰভজন সিং মন্দিৰৰ ওচৰত। ইয়াত যথেষ্ট ঠাণ্ডা আছে, বতাহো মাৰি আছে। আৰু ইয়াত দুদিনমানৰ পৰা গাড়ী মটৰ বন্ধ আছিল, কিয়নো ইয়াত যথেষ্ট বৰফ পৰিছিল। আৰু আজি ৰাতিপুৱা 8 বজাত গম পালোঁ যে ইয়াৰ পাছেছবিলাক খোলা দিছে। আৰু ততাতৈকে আমি পাছবোৰ কালেক্ট কৰি সোনকালে ওলাই আহিছোঁ, কিয়নো ইয়াৰ পৰা সোনকালে ৰিটাৰ্ণো হ'ব লাগিব। বাবা হৰভজন মন্দিৰটো আগতে ইউটিউবত মই চাইছিলোঁ, আৰু আজি ইয়াত নিজে আহি যথেষ্ট ভাল লাগিছে। নিজৰ চকু দি হৰভজন সিংজীৰ মন্দিৰটো চাইছোঁ। আপোনালোকে পাৰিলে ইয়াত কেতিয়াবা আহি যথেষ্ট ভাল লাগে। কিন্তু ইয়াত আহিলে ভালকৈ জেকেট বা টুপি এইবোৰ লৈ আহিব, কাৰণ যথেষ্ট ঠাণ্ডা আছে। অলপ অক্সিজেনৰ প্ৰব্লেমো হয়, একো নাই, এডজাষ্ট হৈ যায়। অকণমান বেবীসকলৰ বাবে অকণমান প্ৰব্লেম হয়, কিন্তু এডজাষ্টো হৈ যায়। ভয় কৰিবলগীয়া একো নাই, টোটেলি আৰ্মি এৰিয়া। আপোনালোকে আহিলে ইয়াত গৰম পানীৰ ফ্লাক্স এটা লৈ আহিব আৰু পপকৰ্ণ লৈ আহিব, কাৰণ পপকৰ্ণ খালে অক্সিজেনৰ মাত্ৰাটো অকণমান বাঢ়ি যায়। আৰু এতিয়া বেছি কথা নাপাতোঁ, বলক হৰভজন সিংজীৰ মন্দিৰ ফালে যাওঁ। এতিয়া এৰিছোঁ, বাই বাই। আৰু এয়া আজিৰ আমি নাথুলা যাত্ৰা আৰম্ভ কৰিছোঁ। I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sun of soul in me, in me. Live your life, live your dream. Whoa, you can run what you believe. You can run what you believe. You can run what you believe. এয়া চাংকলেকৰ কাষে কাষে আমি গৈ আছোঁ। ইমান অপূৰ্ব দৃষ্টি, ইমান ভাল লাগে, বহুত ভাল লাগিছে আজি। ৰাতিপুৱা 5 বজাত উঠিলোঁ, আৰু উঠি ইয়াত MG মাৰ্কত আহিলোঁ। আহি ইয়াত গাড়ীখন কালেক্ট কৰিলোঁ। কিন্তু মোৰ সঁচাকৈ বহুত লাক ভাল আছিল, কিয়নো আজি মই যাৰ গাড়ী পাইছোঁ তেওঁ আচলতে ইয়াত বহুত কেইটা দিন ধৰি ইণ্ডিয়ান আৰ্মিত নিয়োজিত হৈ আছিল। আৰু তেওঁ হৈছে ৰাজেন্দ্ৰ নায়াৰজী, আজি মোৰ লগতে আছে। তেওঁ অৱসৰ লৈছে। এতিয়া অৱসৰ সময়খিনি কটাবৰ বাবে তেওঁ এতিয়া টুৰিষ্টক অনা নিয়া কৰে, টুৰিষ্টক হেল্প কৰে, যথেষ্ট মৰম দিয়ে, আৰু তেওঁ গাইড কৰে কেনেকৈ চাব লাগে, ক'ত যাব লাগে। এয়া মোৰ লগত ৰাজেন্দ্ৰজী আছে। আজি ৰাজেন্দ্ৰজীৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ আচলতে হৰভজন সিং বাবাৰ কাহিনীটো নেকি। মই তেখেতক সুধিছোঁ। হেল্ল' ৰাজেন্দ্ৰজী। আচ্ছা মেজৰজী, हाँ जी। आप तो इतना दिन यहाँ पे रह चुके हो, और आप इंडियन आर्मी में काम भी कर चुके हो पहले। हाँ आपका जी। बहुत यहाँ पे बहुत आपका बढ़िया एक्सपीरियंस है। मैं एक बार हाँ पूछना जी। चाहता हूँ, आप हरभजन जी के बारे में थोड़ा कुछ बता दीजिए एक बार। हरभजन बाबा जो है, हरभजन बाबा को यहाँ का जो भी कितना भी सैनिक है, जी और वो भी यहाँ का बहुत मानते हैं, और यहाँ का पब्लिक भी बहुत मानता है। जी क्योंकि उसको जो है एक भगवान के रूप में मानता है। जी क्योंकि जो सैनिक जो ड्यूटी पे जो थोड़ा चुस्त हो जाता है, जी तब वो अलर्ट कर देता है। जी उसके बाद जो है अगर सेना वाला को भी उसने जो है यकीन दिलाया। जी यहाँ पर जो है घोड़ा में जो है बहुत आदमी इधर हरकत करता रहता है बोल करके, सेना वाला भी उसको एक्सेप्ट किया। ऐसे। और जब भी हमारा कोई फ्लैग मीटिंग वगैरह होता है, तभी उसके लिए भी एक चेयर अलग रखता है, हमारा हरभजन बाबा के लिए भी। वो मृत्यु होने के बाद भी गवर्नमेंट ने जो है उसको तनख्वाह, सैलरी और वो उसका पेंशन सब दे रहा अभी तक। जी 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 ये कहानी हम लोग एक्चुअली यूट्यूब में सुना था, और आज मैं आपके साथ जर्नी कर रहा हूँ, और इस जर्नी के साथ आप खुद बता रहे हो आप इंडियन आर्मी हो, बहुत अच्छा लग रहा है। मैं सोचता हूँ कि मेरा व्यूअर्स को भी बहुत अच्छा लगेगा, और व्यूअर्स को आपकी तरफ से मैं ही प्यार दे देता हूँ, बहुत सारा प्यार, सिक्किम वाला प्यार। थैंक यू। ठीक है राजेंद्र जी, ठीक है, ठीक है। फिर आगे चलते हैं, आगे थोड़ा देखते हैं। आप दिखाइए क्या क्या देखेंगे आज, दिखाइए आप। आपकी हेल्प की वजह से आप जो देखना है आज। ठीक है जी। थैंक यू जी। ओके, वेलकम।
আৰু আমি আহি ৰাস্তাত বৰফ পাই গৈছোঁ এতিয়া বৰফত অকণমান খেলিম দানি বৰ ইচ্ছুক হৈ আছে আমি গোটেইকেইজন ইচ্ছুক হৈ আছোঁ কাৰণ সৰুৰে পৰা বৰফৰ প্ৰতি এটা বিশেষ দুৰ্বলতা আছিল আৰু আজি মোৰ চকুৰ আগত বৰফখিনি দেখা পাইছোঁ যথেষ্ট হেঁপাহ আছে হাতেৰে বৰফখিনি চুই চোৱাৰ আৰু আগলৈ ইয়াৰ বৰফৰ পৰা ওলাই আমি এতিয়া যাম মোৰ সঁচাকৈ বহুত দিন আগৰ পৰা এটা ডাঙৰ প্লেন সফল কৰিব বাবা সৰ্বজন সিংজীৰ মন্দিৰ আৰু এতিয়া আমি গেংটকলৈ উভতিব ধৰিছোঁ বতৰো বেয়া কৰিছে আৰু ইয়াত এতিয়া বৰফ পৰিব ধৰিছে এইবোৰ বৰফ পৰিয়ে আছে আৰু ৰাজেনজী কোৱা হিচাপত ইয়াত বৰফ পৰিলে যথেষ্ট ডেঞ্জাৰিয়াছ হৈ যায় কিয়নো ৰাস্তাবোৰ গোটেই জামি যায় আৰু গোটেই ৰাতি ইয়াত থাকিবলগীয়া হৈছে গতিকে আমি বৰফ পৰাৰ আগে আগে অলপ দৌৰাদৌৰিকৈ ইয়াৰ পৰা ওলাইছোঁ এটা ছেফ জোনত যাই আমি আজি লাঞ্চটো কৰি ল'ম আৰু ইয়াত দুপৰীয়া প্ৰায় 2:20 আৰু ইয়াত এতিয়া ফগ আহি গৈছে যথেষ্ট ফগ আছে আৰু ফগ
বৰফ এইবোৰ পৰাৰ আগতে আমি ওলাই লৈছোঁ হোটেললৈকে যাওঁ লাঞ্চটো কৰি লওঁ ধন্যবাদ জনাইছোঁ বাবা হৰভজন সিঙক ধন্যবাদ জনাইছোঁ হনুমানজীক তেওঁলোকৰ আশীৰ্বাদত আজি আহি মোৰ বহুত দিন সপোনৰ জেগা এটা আহি চাব পালোঁ ভাল লাগিছে আজি মোৰ লগত প্ৰিয়া ধানী প্ৰাণজিত আৰু অনামিকা লগত তেওঁৰ মাইনাটো আছে গোটেইকেইটা জাৰ্ণি কৰি আছোঁ লগত আমাক গোটেই ট্ৰিপটোতে ভালকৈ ৰাজেন্দ্ৰজীয়ে গাইড দিছে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু বান্ধৱীসকললৈ মোৰ যথেষ্ট অনুৰোধ থাকিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু টিলিঙা বটনটো দবাবলৈ নাপাহৰিব আগলৈ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই